Hello guys, মই ৰিম্পি আপোনাক সকলোকে মোৰ ইউটিউব চেনেলটোলৈকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই ক'বলৈ বিচাৰিছোঁ আপোনালোকে সকলোৰে প্ৰিয় স্পেচিছ এটা, সেইটো নাম হৈছে পখিলা। হয়, আমি সকলোৱে পখিলা চাই ভাল পাওঁ, দেখি ভাল পাওঁ, আমি পখিলা খুব ভাল পাওঁ। প্ৰকৃতিত বহুতো বিচিত্ৰ আৰু উল্লেখনীয় আমাৰ চাই ভাল লগা বহুতো পখিলা উৰি ফুৰা দেখা যায়। প্ৰকৃতিত আমি বহুতো ধৰণৰ বিভিন্ন কালাৰৰ পখিলা দেখি থাকোঁ। আৰু সেই পখিলাবোৰ চাই আমাৰ বহুত ভাল লাগে। যেতিয়া আমি সেই পখিলা উৰি থকা দেখোঁ আৰু যেতিয়া সেই পখিলাবিলাকৰ গাত সূৰ্যৰ পোহৰ পৰে, তেতিয়া সেই সূৰ্যৰ পোহৰে পখিলাটোৰ দেহাটো একদম চিকমিকিয়া কৰি তোলে। বিশেষকৈ গৰম দিনত আমি পখিলাবোৰ বিভিন্ন ঠাইত বিভিন্ন ফুলনিবিলাকত পখিলা উৰি থকা দেখি থাকোঁ। সেই পখিলাবিলাকত যেতিয়া সূৰ্যৰ পোহৰ পৰে, তেতিয়া আমি তাৰ পৰা ৰিফ্লেক্ট হৈ অহা পোহৰ যেতিয়া আমাৰ চকুত পৰে, তেতিয়া সেই পখিলাটো দেখিবলৈ আৰু সৌন্দৰ্যময় হৈ উঠে। সেয়েহে মই আজি এই ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ ধুনীয়া ধুনীয়া পখিলাবিলাকৰ বিষয়ে। আমাৰ ৱৰ্ল্ডত বহুত ধৰণৰ বহুত ধুনীয়া ধুনীয়া পখিলাবিলাক পোৱা যায়। ৱৰ্ল্ডত আমাৰ ইণ্ডিয়াত বুলিয়ে নহয়, বহুত ঠাইত বিভিন্ন ধৰণৰ প্ৰজাতি আছে। সেই বিষয়ে এই ভিডিঅ'টোত কওঁ। পখিলাবিলাকৰ গাত যেতিয়া পোহৰ পৰে, সেইবিলাক দেখিবলৈ আৰু এট্ৰাক্টিভ হৈ উঠে আৰু সেই পখিলাবোৰ চাই আমাৰ মনটো খুবেই মনোমোহা হৈ পৰে। অন্য পোক পৰুৱাৰ দৰে এই পখিলাবিলাকৰো মুখৰ আকৃতিটো বৰ উগ্ৰ, ভয়ানক আৰু দেখি ভয় লগা। ফেচখনটো একেবাৰে এলিয়ানৰ দৰে। পখিলাবিলাকৰ আকৌ আগলিনেছটো থাকে। বিউটি থকাৰ লগতে পখিলাবিলাকৰ আগলিনেছো থাকে, যাৰ ফলত পখিলাবোৰে ছাৰ্ভাইভ কৰাত সহায় হয়। যদি আমি পখিলাৰ সৌন্দৰ্যৰ বিষয়ে চাব বিচাৰোঁ, তেতিয়াহ'লে এই পখিলাবিলাকক যেতিয়া ৰ'দত চোৱা যায়, ৰ'দত উৰি থকা পখিলা যেতিয়া চোৱা হয়, চকুৰ আগত সেই পখিলাবিলাক চিকমিকাই থকা যেন লাগে আৰু সেই চিকমিকনিবিলাক চাই আমাৰ খুবেই ভাল লাগে। এই চিকমিকনিবিলাক কেতিয়াবা বেঙুনীয়া হয়, কেতিয়াবা বৈদ্যুতিক নীলা হয় আৰু কেতিয়াবা সোণালী ৰঙৰ দৰে উজ্জ্বলি থাকে। এই ভিডিঅ'টোত আজি মই ক'ম ৱৰ্ল্ডৰ চবচে ধুনীয়া, চবচে মৰম লগা 6টা ধুনীয়া মষ্ট বিউটিফুল ৱৰ্ল্ড বেষ্ট মষ্ট বিউটিফুল বাটাৰফ্লাইৰ বিষয়ে। The most beautiful butterfly in the world is blue morpho butterfly. এই বাটাৰফ্লাইটো চেণ্ট্ৰেল এণ্ড চাউথ আমেৰিকাৰ ফৰেষ্টবিলাকত পোৱা যায়। The most largest butterfly in the world is blue morpho butterfly. এই বাটাৰফ্লাইটো বহুত ধুনীয়া আৰু দেখিবলৈও সুন্দৰ। এই পৃথিৱীটোত সকলোতকৈ ধুনীয়া বাটাৰফ্লাইটোৱে হৈছে ব্লু মৰ্ফো বাটাৰফ্লাই। আৰু এই বাটাৰফ্লাইটো কোৱা হৈছে যে আমেৰিকাৰ চেণ্ট্ৰেল আমেৰিকা আৰু চাউথ আমেৰিকাৰ ফৰেষ্টবিলাকতহে পোৱা যায়। এই পখিলাটোৰ কালাৰ হৈছে ব্ৰাইট ব্লু কালাৰ আৰু যেতিয়া এই পখিলাটোৰ ওপৰত লাইট ৰিফ্লেক্ট হয়, তেতিয়া এই পখিলাটো দেখিবলৈ আৰু সৌন্দৰ্যময় হৈ উঠে আৰু এই পখিলাটোৰ পিঠিত যিবিলাক মাইক্ৰস্কপিক স্কেল আছে, সকলোবিলাক ধুনীয়াকৈ দেখা যায়। এই পখিলাটোৰ পিছ চাইডটো ডাল ব্ৰাউন কালাৰ হয় আৰু এই ডাল ব্ৰাউন কালাৰ হোৱাৰ কাৰণে পখিলাটো ছদ্মবেশী হিচাপে কাম কৰে। এই ছদ্মবেশী ধাৰণ কৰাৰ কাৰণে এই পখিলাটো যিবিলাকে খাদ্য হিচাপে গ্ৰহণ কৰে, যিবিলাক স্পেচিছে খাদ্য হিচাপে গ্ৰহণ কৰে, সেইবিলাক স্পেচিছে খাব নোৱাৰা হয় বা এই ৰক্ষা পৰে পখিলাটো, সেইবিলাক স্পেচিছৰ পৰা ৰক্ষা পৰে। It is the second most beautiful butterfly in the world, zebra swallowtail butterfly. It is found in the eastern side of North America আৰু wings কেইখন white and black হয়। এই পখিলাবিধৰ পাখি দুখনি জেব্ৰাৰ কালাৰটো নিচিনাই হয়, ব্লেক এণ্ড হোৱাইট আৰু এই ব্লেক এণ্ড হোৱাইট কালাৰ দুটাই লাইন্সবিলাকৰ নিচিনাকৈ থাকে, লাইন্স পাতি থাকে আৰু এই পখিলাটো ট্ৰেংগুলাৰ হয়। The third most beautiful butterfly in the world is peacock butterfly. এই যেনেদৰে পিককবিলাকৰ যিদৰে ধুনীয়া ধুনীয়া কালাৰ থাকে, এই ঠিক তেনেদৰে এই পখিলাবিধৰো কালাৰটো বহুত ধুনীয়া। বিভিন্ন ধৰণৰ কালাৰবিলাক এই পখিলাবিলাকৰ মাজতে পোৱা যায়। এই পিকচাৰখনত আপোনালোকে চাব পাৰে কি ধুনীয়া এই দেখিবলৈ পখিলাবিলাক। আৰু পিককৰ পৰাই এই পিকক স্পেলিংটোৰ পৰাই আকৌ এই পখিলাটোৰ নামটো হৈছে পিকক বাটাৰফ্লাই। এই স্পেচিছটোৰ প্ৰায়ভাগ পখিলাৰ কালাৰটোৱে হৈছে ভায়লেট কালাৰ আৰু এই ভায়লেট কালাৰ হোৱাৰ লগতে এই পখিলাবিলাকৰ দেহাত কিছুমান পাখিবিলাকত ডট কিছুমান থাকে আৰু দেখিবলৈ খুব সুন্দৰ হয় আৰু পাখিবিলাক ৰেড হয়। The fourth most beautiful butterfly in the world is Goliath birdwing butterfly. এই বাটাৰফ্লাইটো হৈছে
second large butterfly in the world. এই পখিলাবিধ এই ধুনীয়া পখিলাবিধ বসবাস কৰে ইণ্ডোনেছিয়াৰ ৰেইন ফৰেষ্টত আৰু তাৰে বাসিন্দাসকলে এই পখিলাবিধক পালন কৰে এই পখিলাবিলাকৰ কালাৰটো গ্ৰীণ য়েলো আৰু ব্লেক হয় আৰু ফিফথ most beautiful butterfly in the world is question mark butterfly আৰু এই বাটাৰফ্লাইটোৰ নামটোতে বহুত ধুনীয়া question mark butterfly আৰু এই বাটাৰফ্লাইটো পোৱা যায় আমেৰিকাৰ উডেন এৰিয়াত আৰু চিটি পাৰ্কছ বিলাকত এই প্ৰজাতিটো খুবেই দেখা যায় আৰু এই পখিলাবিধৰ তলৰ ফালে সিলভাৰ মাৰ্কিং থাকে যেতিয়া এই পখিলাত ৰ'দৰ পোহৰ পৰে তেতিয়া এই যেতিয়া ৰিফ্লেক্ট হৈ আহে পোহৰটো ধুনীয়া চিকমিকনিৰ দ্বাৰা এই পখিলাটো দেখা পাব এই পখিলাটো বৰ সুন্দৰ হয় দেখিবলৈ আপোনালোকে ইয়াত চাব পাৰিব ইমান সুন্দৰ এই পখিলাটো পখিলাৰ বিষয়ে আজি এই বিষয়টো কৈ মোৰ আজি খুবেই ভাল লাগিছে আৰু আপোনালোকৰ যদি এই পখিলাৰ বিষয়ে জানি ভাল লাগিল তেতিয়াহলে এই ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু নতুন নতুন ভিডিও পাই থাকিবৰ কাৰণে আৰু এই ভিডিওটো চোৱাৰ বাবে আপোনাক সকলোকে ধন্যবাদ জনাইছো